বৰ্তমান আমাৰ জীৱনত মোবাইল এক অপৰিহাৰ্য অংগ হৈ পৰিছে। আজিৰ যুগত সকলো মানুহে এণ্ড্ৰইড ফোন বা iOS বা বিভিন্ন বেলেগ ছফ্টৱেৰৰ ফোন ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান এই মোবাইলৰ ব্যৱহাৰৰ প্ৰক্ষিপ্ততা বা মোবাইলৰ ব্যৱহাৰ বঢ়াৰ লগে লগে মানুহে বেছিভাগে এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰিব লৈছে। তাৰপিছত আমাৰ জানিবলগীয়া বহুতো কিছুমান এনেধৰণৰ তথ্য থাকে যিবোৰ আমি প্ৰায়ভাগ লোকেই নাজানো। আমাৰ মোবাইলৰ এনেধৰণৰ বহুতো ব্যৱহাৰ আছে যিবোৰ আমি ভালদৰে নাজানো। গতিকে আমি কিছুমান কোড বা নম্বৰ ব্যৱহাৰ কৰি আমাৰ মোবাইলৰ এই ব্যৱহাৰবোৰ কৰিব পাৰোঁ। আমি আপোনাক আজি কেইটামান কোড ক'ম যি কোডে আপোনাৰ জীৱনত বহুতো সহায় কৰিব পাৰে। এতিয়া আমাৰ প্ৰথম কোডটো এনেধৰণৰ হৈছে যে আমাৰ দৈনন্দিন জীৱনত বহুতো এনে ক্ষেত্ৰত দেখা যায় যে বহুতে আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰিবলৈ লয় আৰু তেওঁ এই ব্যৱহাৰ কৰি জলৈ তলৈ বা এজন অচিনাকি ব্যক্তিলৈ কল কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি কি কৰিব? তেওঁক মোবাইলটো দিয়াৰ আগতে আপুনি কি ধৰণৰ ব্যৱস্থা ল'ব যাৰ জৰিয়তে আপুনি সেই মোবাইলটোৰ পৰা আউটগয়িং বন্ধ কৰিব পাৰে। তাৰ বাবে আপুনি এটা কাম কৰিব লাগিব, আপোনাৰ মোবাইলত এটা কোড মাৰিব লাগিব। সেই কোডটো হৈছে আপোনাৰ, মই দেখাইছোঁ আপোনাক স্ক্ৰীনত চাব, *#3#1#। এই কোডটো যদি আপুনি ডাইল কৰি দিয়ে তেনেহ'লে আপোনাৰ মোবাইলৰ পৰা আউটগয়িং সেৱাসমূহ বন্ধ হৈ যাব। তাৰপিছত এই আউটগয়িং সেৱাসমূহ বন্ধ হোৱাৰ পাছত আপুনি ইয়াক আকৌ কেনেকৈ ডিএক্টিভেট কৰিব? তাৰ বাবে আপুনি কৰিব লাগিব কি, *3#1#। এই কোডটো মাৰি দিয়াৰ লগে লগে আপোনাৰ এই সেৱাটো আকৌ ডিএক্টিভেট হৈ যাব। তাৰপিছত আৰু আমাৰ এটা জানিবলগীয়া কোড হৈছে যে SAR ভেলু। SAR ভেলু বহুতে নাজানে যে SAR কি বস্তু। SAR, যাৰ অৰ্থ হৈছে স্পেচিফিক এবজৰ্ভেশ্যন ৰেট। অৰ্থাৎ আমাৰ মোবাইলৰ পৰা এটা ৰেডিয়েশ্যন ওলায় যাৰ কথা আমি প্ৰায়ভাগ লোকে জানো আৰু প্ৰায়ভাগ লোকে নাজানো। এই ৰেডিয়েশ্যনৰ ব্যৱহাৰে আমাক বহুতো ক্ষতি সাধন কৰিব পাৰে। তেনে ক্ষেত্ৰত আমাৰ এজন নৰ্মেল মানুহৰ বাবে SAR ভেলু হ'ব লাগে 1.6 GB। তাৰ বাবে আমি আমাৰ মোবাইলৰ SAR ভেলু জানিবলৈ হ'লে *#07#। এই কোডটো ডাইল কৰি দিলে দেখিবলৈ পাব, ইয়াত দেখুওৱা হৈছে SAR ভেলু ইজ 1.6 GB। তাৰপিছত আহে আমাৰ IMEI কোড। এই IMEI কোডসমূহ আমাক বহুতো ক্ষেত্ৰত দৰকাৰ হয়। তাৰ বাবে আপুনি IMEI কোড জানিবৰ বাবে কি কৰিব লাগিব, আপোনাৰ এই কোডটো ব্যৱহাৰ কৰিব লাগে, *#06#। এই কোডটো মাৰি দিয়াৰ লগে লগে আপোনাৰ এই IMEI নম্বৰটো দেখিবলৈ পাব। তাৰপিছত আপোনাৰ যোনবিলাক আউটগয়িং কল, বৰ্তমান আপোনাৰ লাষ্ট কল, তাৰ কিছুমান হিষ্টৰী যদি ডিলিট কৰি দিয়া হয় তেনেহ'লে আপুনি কেনেদৰে তাক চাব পাৰিব? তাৰ বাবে আপুনি কি কৰিব লাগিব, তাৰ যিবোৰ কলৰ চেক বা ষ্টেটাছ চেক কৰিবলৈ আপুনি দবাব লাগিব *#61#। এই নম্বৰটো মাৰি দিয়াৰ লগে লগে আপোনাৰ আউটগয়িং কলৰ যোনখিনি ভেলু বা যোনখিনি আউটগয়িং কল আপোনাৰ আগত হৈছিলে তাৰ ওপৰত এটা তথ্য পাব। এই ভেলুটো আহিবলৈ অলপ টাইম লাগে যিহেতু MMI কোডটো আপোনাৰ ট্ৰানজেকশ্যন হৈ আছে। এয়া আপোনাৰ দেখি হৈ আছে লাষ্ট কল মই কোড কৰি হৈছিলোঁ আৰু কি কি হয় তাৰ ওপৰত এটা থুলমূল তথ্য দিয়া হয়। তাৰপিছত আপোনাৰ মোবাইলৰ যোনখন কুইক মেনু, সেই কুইক মেনুখন আপোনাৰ পাবলৈ বাবে *#7353#। এই নম্বৰটো মাৰিলে আপুনি আপোনাৰ মোবাইলৰ মেনুখন দেখিবলৈ পাব। কিন্তু এই নম্বৰটো বা এই কোডটো বিশেষভাৱে চেমচাং ফোনসকল বা চেমচাং ফোনত ব্যৱহাৰ হোৱা দেখা যায়। এই মোবাইলটো বিশেষকৈ আদাৰ ফোনছৰ বাবে ইমানটা প্ৰয়োগ নহয়, মানে এই নম্বৰটো ইমানটা তাত ছাপোৰ্ট নকৰে। আপোনাক দেখাই দিছোঁ, মোৰ ইয়াত কুইক মেনু USD কোড ৰানিং দেখাই আছে আপোনাৰ। তেতিয়ালৈকে মই কৈছোঁ আপোনাৰ USD কোডটো আপুনি হোৱাৰ পাছত আপোনাৰ যোনখন কুইক মেনু, সেই মেনুখন দেখিবলৈ পাব। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি কিবা এটা নহয় কিবা এটা জানিব পাৰিলে। যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে আৰু কিবা এটা জানিব পাৰিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। যদিহে আপুনি আৰু এনেধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে চাই থাকক নলেজ এভৰিথিং উইথ বিতুপন। ধন্যবাদ।